নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক মানসিক শান্তিনো কেনেকৈ বজাই ৰাখিব পাৰি তাৰ সম্পৰ্কে দুআষাৰমান ক'ব বিচাৰিছোঁ। কোনবিলাক মানুহে জীৱনত সফল আৰু কোনবিলাক মানুহে জীৱনত মানসিক শান্তি বজাই ৰাখিব পাৰে তাৰ কেইটামান উপায় ক'বলৈ ওলাইছোঁ। যি মানুহে সুখ দুখ দুয়োটাই মুহূৰ্ততে মন মগজু ঠাণ্ডা কৰি নিজৰ কামসমূহ নিয়াৰিকৈ চলাই নিব পাৰে, যিকোনো পৰিস্থিতি ভাল আৰু বেয়া বুজি পায়, তেওঁলোকে মনৰ শান্তি সঠিক পথত বিচাৰি পায়। যিসকল লোকে সদায় সকলো সময়তে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখি জীৱনৰ বাটত কৰ্তব্যসমূহ কৰি যাব পাৰে, তেওঁলোকে মানসিক শান্তি লাভ কৰে। যি কামেই কৰিবলগীয়া নহওক কিয়, সেইসকল ব্যক্তিয়ে সকলো সময়তে আত্মবিশ্বাসী হোৱা দেখা যায়। যিসকল লোকে কোনো এটা কাম হাতত লৈ শীঘ্ৰে সমাপন কৰাৰ বিপৰীতে তেওঁ যদি অমনোযোগী হয়, তেতিয়াও তেওঁলোকে মানসিক শান্তি লাভ কৰিব নোৱাৰিব। যি মানুহে আনৰ সুখ দুখবিলাক খুচৰি থাকে, সেই মানুহে কেতিয়াও মনত শান্তি লাভ নকৰে। যি মানুহে অহংকাৰী হয়, যি মানুহে সকলো বিষয়ৰ ওপৰত মুক্ত বিচাৰ বিবেচনা কৰিব পাৰে, যিয়ে কেতিয়াও কাকো কোনো বস্তুকে ভয় নকৰে, সেইসকল মানুহে নিজৰ মন মগজু ঠাণ্ডা কৰি মানসিক শান্তি বজাই ৰাখিব পাৰে। কোনো মত প্ৰকাশ কৰাৰ আগেই যিয়ে নিশ্চয় হৈ লয় যে আচলতে সেই বিষয়ে জানে নাজানে, আৰু মই নাজানো বোলা কথাটো ক'বলৈ যিয়ে ভয় বা লজ্জাবোধ নকৰে। যিসকল খোৱা বা খাদ্যভ্যাস মধ্যমীয়া, তেওঁ কেতিয়াও অতিৰিক্ত খাদ্য গ্ৰহণ নকৰে। ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো কাম নকৰি যি কেৱল এজন দায়িত্বশীল নাগৰিকৰ ভূমিকা পালন কৰে, নিজৰ বাবেই হওক বা দেশৰ বাবেই হওক, যে ৰাজনৈতিক কু অভিসন্ধিৰ জড়িত নহয়, কাৰো প্ৰতি শত্ৰুভাৱাপন্ন আচৰণ যি নকৰে, তেওঁ কেতিয়াও কোনো প্ৰকাৰে দুখীয়া বা দৰিদ্ৰ হ'ব নোৱাৰে, কাৰণ তেওঁৰ সন্মুখত যি সমস্যাই ভিৰ নকৰক কিয় আনন্দ মনেৰে তেওঁ তাক গ্ৰহণ কৰিব পাৰে। পৰিয়ালৰ সকলোৱে তেওঁক শ্ৰদ্ধা কৰে, তেওঁ ভৰিৰ শব্দ শুনিলে সকলো শৃংখলিত হয়, তেওঁক সকলোৱে ভাল পায়। ভগৱানৰ ওচৰত আশীৰ্বাদ কামনাৰে প্ৰতিদিনেই তেওঁ ভগৱানক কৃতজ্ঞতা জনায়। ঈশ্বৰৰ প্ৰদত্ত আশীৰ্বাদ তেওঁ সকলোৰ লগত ভগাই বটাই ল'ব পাৰে জানে, আনৰ মংগলেই হওক খটুৱাব জানে। অতীত দুৱাৰ বন্ধ যিজনে ৰাখিব জানে, কিন্তু অতীতলৈ উভতি চাইহে ভৱিষ্যত গঠন কৰে, তেওঁ সদায় দৃঢ় আশাবাদী আৰু বলিষ্ঠ মন্ত্ৰ ধৰি ৰাখিব পাৰে। যিজনে ঋণৰ পৰা মুক্ত কৰি নিজক ৰাখিব পাৰিব, তেওঁই মানসিক শান্তি বজাই ৰাখিব পাৰিব। সকলো সময়তে তেওঁ নিজকে এজন কৰ্মৰূপী প্ৰস্তুত হৈ ৰাখিব পাৰে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহকে তেওঁ পচন্দ কৰে, সেইজন মানুহে মানসিক শান্তি বজাই ৰাখিব পাৰে।